হে বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আমাৰ এই কমেডি চেনেলটোলৈ স্বাগতম জনাইছোঁ। আমাৰ এই চেনেলটোত আপোনালোকে বিভিন্ন ধৰণৰ হাঁহি উঠা ভিডিঅ' চাবলৈ পাব। তো বলক আজিৰ ভিডিঅ'টো উপভোগ কৰোঁ। সি কেলা এই লাৰতে ইমান লেতেৰা পাতিছে, নাক মুখ সোপামাই ধৰিছে একদম। ইয়াৰ পৰা শান্তি নোহোৱা হৈছে হ'বলৈ। কুকুৰতকৈও লেতেৰা গোন্ধাই ইয়াৰ পাত। ঐ পিণ্টু, পিণ্টু, ঐ পিণ্টু, পিণ্টু, ঐ পিণ্টু, উঠচোন। কি হ'ল মাক্কা, এই ৰাতিখন কিয় মাতি আছ? বাহিৰত সূৰ্য ওলাইছে নে এবাৰ চায়ে যাচোন। মাক্কা মই যাব নোৱাৰো, তই যা। তই যাবি নে মাৰ খাবি? যা যা। মই নোৱাৰো বুলি কৈছো নে? মই নোৱাৰো, মোৰ টোপনি ধৰিছে। মোক আমনি কৰি নাথাক, তই যা। আমনি কৰি থাকিলে কিন্তু ঘুচিয়াই দাঁত মুখ সমান কৰি দিম। মাক্কা তই যাবই লাগিব, উঠ উঠ, যা চায়া। উফ ৰাম, এই কুলক্ষণীয়াটোৰ পৰা ভালকে শুবলৈ পোৱা নাই। ৰখ ৰখ, চাই আছো মাক্কা। অ চায়ে যা। ঐ বাউদা, এতিয়াও আন্ধাৰ হৈ আছে। ভালকৈ চা আকৌ এবাৰ। ঐ মই কৈছো নে আন্ধাৰ হৈ আছে বুলি, খং উঠাই নানিবি কিন্তু, গৰু পিতন পৰিব এতিয়া। এই ৰাতি টোপনি ক্ষতি কৰা কিন্তু বম মাৰ খাবি। ঐ বলদ গৰু, এন্ধাৰ হৈ আছে যদি টৰ্চ লাইট জ্বলাই চাব নোৱাৰ নি? কি কলি তই আকৌ কচোন? মাক্কা এবাৰ কলে শুনা নাপাও নি তই? টৰ্চ লাইট জ্বলাই চাব কৈছো। কেলা ৰখ, তোৰ টৰ্চ লাইট মই জ্বলাই আছো এতিয়া।